হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সকলোৰে ভাল আছে? ময়ো ভালে আছোঁ আৰু মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি অন্য এটি ভিডিঅ' লৈ আৰু আমি গৈ আছোঁ এতিয়া বিয়ালে। মোৰ দাদাৰ বিয়া, মানে মোৰ জেঠাৰ ল'ৰা। আৰু আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এইজনী আমাৰ বাইদেউ, মানে মোৰ জেঠাইৰ ছোৱালী। এইজনী আমাৰ কইনা আৰু এইজনী কইনাৰ ভনীয়েক। এতিয়া আমাক ভাত খাবলৈ মাতিছে, ভাতটো খাই লওঁ। এতিয়া আমি ভাতটো খাই লওঁ আৰু ভাতটো খাই দেখুৱাই আছোঁ ভিডিঅ'টো। লাষ্টলৈকে চাই থাকিব। তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে। ৰামচন্দ্ৰ আহিছে সভা তলত বহিছে তাকে দেখি কইনা ঘৰত তোলা গৰ্ভ উঠিছে। এয়া দেখিবলৈ পাইছে, মানুহ আহি আছে এটা দুটাকৈ। আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তিনজনী বাই ভনী তিনজনী মিলি গাইছে। আৰু এয়া মা জেঠাইহঁত নাচি আছে, ময়ো অলপ নাচিলোঁ। কইনাজনীও অলপ নাছিলে।
ভিডিঅ'টো ইমানলৈকে আছিলে আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ এতিয়া বাই বাই